কলেজলৈ গৈ লওঁ মানে ওপৰত মানে গাখীৰ পৰি আছে ওপৰৰ পৰা গাখীৰ পৰি আছে বোলক এতিয়া মানে কলেজলৈ যাওঁ কালা পপিয়ামেন বনি গৈছোঁ যে হেল্ল' বন্ধু বান্ধৱীসকল গুড মৰ্ণিং আজি মানে ভিডিঅ' এটা বনালোঁ কাৰণ আজি আপোনালোকক মোৰ ITI কলেজখন দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্ৰথম মই মোৰ মানে 3খন ছুপাৰ বাইকৰ ভিতৰত আপোনালোকক দেখুৱাম কোনখন নিম আপোনালোকে ক'ব কোনখন মানে আজি কলেজলৈ নিম আপোনালোকে ক'ব হা আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই থাকক এই 3খনে হৈছে ছুপাৰ বাইক মোৰ চল ঝুটা এইখন এখন আছে এইখন আজি কলেজলৈ এইখন লৈ যাম আপোনালোকক দেখুৱাম মানে মোৰ কলেজখন আজি আৰু বাইকখন লেতেৰা হৈ আছে ধুই লওঁগৈ বোলক এতিয়া মানে বাইকখন ধুই লওঁগৈ মোৰ বসন্তীখন মানে গা ধুৱাই হৈ গ'ল এতিয়া নিজেই গা ধুই লওঁগৈ কলেজলৈ যাবলৈ আৰু গাটো ধুই পিনে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক হেল্ল' গাইজ মানে মই এতিয়া গা ধুই আছোঁ আপোনালোকক বস্তু এটা দেখুৱাম মানে মই কেনেকৈ মানে গা মানে বগা কেলে হৈছোঁ মই আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ মানুহবোৰ কেলে বগা মানে আমি গা ধুওঁতে সদায় এইটো ইউজ কৰোঁ মানে আপুনি চাই লওক দেখিছে নহয় মানে ভোট জলকীয়া আমি গা ধুবলৈ ইউজ কৰোঁ মানে শেষ হৈছেগৈ আৰু এজোপা ৰুব লাগিব ইয়াত আপোনালোকেও মানে ৰুই ল'ব যদি বগা হ'বলৈ বিচাৰে আপোনালোকে এই ভোট জলকীয়া মানে এনেকৈ গা ধোৱা ঘৰত আপোনালোকেও ৰুই ল'ব হা মানে মজা মানে আপোনালোকক ড্ৰপ এটা দিলোঁ বৰ্তমান মই কলেজলৈ ওলাই ল'লোঁ আৰু বসন্তীখনো উলিয়ালোঁ আৰু হেলমেট লৈ লৈছোঁ আৰু এতিয়া বৰ্তমান মানে কলেজলৈ ওলালোঁ একদম চালিয়াকৈ ওলাই লৈছোঁ আৰু মানে বোৱা হাতত ছোৱালীবোৰ ধেৰ দেখি পাওঁ যে সেইকাৰণে অলপ চালিয়াকৈ ওলাই লৈছোঁ তাৰপিছত মানে কালি মানে বাইকখন ছাৰ্ভিচিং কৰিলোঁ আৰু ইয়াত এই ডাবুল ডিপাৰ চুইচ এটা লগালোঁ মানে দাদা সদায় আপোনাৰ ওচৰলৈ আহোঁচোন বুলি কয় যে মানে সেই কৈ পিনে মই এইটো ফ্ৰীতে লগাই ল'লোঁ এই লাইটটো লগাই দিলোঁ আপোনালোকক দেখাম কেনেকুৱা লাগিছে ইয়াত লগাই ল'লোঁ দেখিছে ডাবুল ডিপাৰ লগাই ল'লোঁ মানে আৰু বোলক এতিয়া মানে কলেজলৈ গৈ লওঁ মানে ওপৰত মানে গাখীৰ পৰি আছে ওপৰৰ পৰা গাখীৰ পৰি আছে বোলক এতিয়া মানে কলেজলৈ যাওঁ কালা পপিয়ামেন বনি গৈছোঁ যে ফাইনেলি মই কলেজ পাই গ'লোহি আৰু বৰষুণ পূৰা দি আছে মই ৰেইনকোট পিন্ধি আহিছিলোঁ পূৰা বৰষুণ দি আছে আৰু সেইখন আমাৰ কলেজখন আৰু আপোনালোকক মানে আমাৰ কলেজৰ ভিতৰৰ ৰুমবোৰ দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখনেই হৈছে আমাৰ ITI কলেজ আৰু এইখন দেখিছেনে আপোনালোকে ফিল্ডখন ইমান ডাঙৰ ইমান সুন্দৰ চাফ চিকুণতা আমাৰ কলেজখন দেখিছে নহয় বিচাৰে আপোনালোকে আহিব পাৰে ইমান ধুনীয়া কলেজখন দেখিছে নাই ITI কলেজখন আৰু ইয়াত লিখা আছে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সোণাৰী আৰু আপোনালোকক ভিতৰত মানে ৰুমখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি সদায় কলেজখনক সদায় মন্দিৰ হিচাপে ভাবিব লাগে আৰু মই এতিয়া ভিতৰলৈ গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথম এইটো হৈছে আমাৰ ইলেক্ট্ৰিচিয়ান ৰুম আৰু এইফালে আছে ফিটাৰ আৰু ৱেল্ডাৰৰ ৰুম এইফালে আছে আপোনালোকক দেখাম ৰ'ব এইটো হৈছে ফিটাৰৰ ৰুম আৰু ইয়াত আছে এইটো হৈছে ফায়াৰ ৰুম এইফালে আছে এইটো হৈছে ৱেল্ডাৰ ৰুম ইয়াত অকল থিয়ৰিখিনি হয় থিয়ৰিখিনি ইয়াত মানে পঢ়ায় আৰু আপোনালোকক দেখুৱাবলৈ থাকি গ'ল এটা ডিজেলৰ ৰুমটো আপোনালোকক ডিজেলৰ ৰুমটো
দেখুৱাইছোঁ ৰ'ব এইটো হৈছে ডিজেলৰ ৰুম ডিজেল মেকানিক আৰু প্ৰেক্টিকেল ৰুমখিনি আপোনালোকক দেখুৱাম প্ৰথম দেখুৱাম আমাৰ মানে ইলেক্ট্ৰিচিয়ান ৰুমটো মানে ৱৰ্কশ্বপ ৰুমটো দেখুৱাম চাব হা এইটো হৈছে ৱৰ্কশ্বপটো ইলেক্ট্ৰিচিয়ান এইটো ৱৰ্কশ্বপ এইটোত আমি মানে আমি ইয়াত মানে মোৰ ট্ৰেডটো হৈছে ইলেক্ট্ৰিচিয়ান আৰু এইফালে আছে পুৰা মানে ইলেক্ট্ৰিচিয়ান ৰুমটো হাইষ্ট মানে ডাঙৰ আৰু ইয়ালৈকে ইলেক্ট্ৰিচিয়ান ৰুমটো আছে এইফালে চব বহুত ডাঙৰ ইলেক্ট্ৰিচিয়ান ৰুম মানে ৱৰ্কশ্বপ ৰুমটো আৰু ইফালে ৱেল্ডাৰো আছে ফিটাৰো আছে ফায়াৰো আছে আৰু ডিজেলো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো ৱৰ্কশ্বপ হৈছে ৱেল্ডাৰৰ ইয়াত ৱেল্ডাৰো কৰে আৰু ফিটাৰো ইয়াতে মানে ৱৰ্কশ্বপ কৰে আৰু ফায়াৰটো আছে এইটো হৈছে ফায়াৰ আৰু ডিজেলৰ ৰুমটো হৈছে এইটো ফায়াৰ আপোনালোকে চাওক ফায়াৰ ৰুমটো এইটো হৈছে ফায়াৰ আৰু এইফালে এইটো হৈছে ডিজেল মেকানিক ৱৰ্কশ্বপ মেকানিক ডিজেল দেখিছে নহয় আৰু এইটো হৈছে মানে ডিজেল ৰুম মেকানিক ডিজেল ৰুমটো ধৰক মেচিন চেচিনবোৰ মানে ইঞ্জিন সোমাই আছে দেখিছে নহয় আৰু আমাৰ ছিনিয়ৰখিনিয়ে এইখন বনাইছিলে ডিজেল মেকানিকৰ ছিনিয়ৰখিনিয়ে এখন বনাই থৈ গৈছিলে আপোনালোকে চাব পাৰে এখন ছিনিয়ৰখিনিয়ে এইখন বনাইছিলে চাওক মানে আজি মই অলপ সোনকালে আহিলোঁ আৰু অকল 3টা মানে 4টা হয় ইয়াত ফিটাৰৰ মানে ইয়াত আহি আছে 3টা লগৰ পাইছিলোঁ এতিয়া হাই কৰিলা তাৰপিছত এইফালে 2টা পাইছিলোঁ এতিয়া হাই দেউতালে পলাইছে সি লাজ কৰিছে আৰু আপোনালোকক মানে চব ৰুম দেখুৱালোঁ আৰু মানে এতিয়া আপোনালোকক দেখুৱাম আমাৰ ইলেক্ট্ৰিচিয়ান ৰুমটো এয়া চব আমাৰ ইলেক্ট্ৰিচিয়ান ৰুম আৰু এতিয়া ষ্টুডেণ্ট এটাও আহি নাই এইফালে আমাৰ ছিনিয়ৰখিনিয়ে ৰাখি থৈ দিয়া আৰু মাইক্ৰমিটাৰ ট্ৰেন্সফাৰ ধেৰ আছে ছিনিয়ৰবোৰ ৰাখি থৈ যোৱা এইফালে চাব পাৰে আমাৰ এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিচিয়ান ৰুম আজি ভিডিঅ'টো ইমানেই আৰু যদি আমাৰ ITI কলেজখন যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ লিকচন ভাইটি ইউটিউব চেনেলটো আৰু আপোনালোকৰ যদি ভাল লাগে কমেণ্ট এটা প্লিজ মানে কৰিব দেই আৰু আজিলৈ ইমানেই পপিয়ামান বনি গৈছোঁ যে হ'ব खत्म बाय बाय टाटा गुड बाय गया